আমাৰ গাঁৱৰ আজি সভা হয় মন্দিৰত। আমি মন্দিৰত ঠগিলৈ যাই আছোঁ। এয়া বেটা মোৰ লগ, এইটো মন্দিৰৰ মূল গেট। ভিতৰলৈ সোমাই যাওঁ। আজি সভাৰ অলপ দেখাবলৈ চেষ্টা কৰিম। এইপিনে ঠগিখন দিলোঁ। মন্দিৰ এইপিনে হোমপূৰ্ব। চমৰীয়া সভা যোৱাৰ পিছতে আমাৰ এই সভাখন হয়। ইপিনে মন্দিৰত আৰু আশীৰ্বাদ ল'বলৈ আহিলোঁ। যেন আহি থকা দিনকেইটা আমাৰ ভালে যায় আৰু আপোনালোকৰো ভালে যায়। ইপিনে সৰু বেটা আৰু ডাঙৰ বেটা। মন্দিৰৰ চাৰিওফালটো অলপ দেখাই দিছোঁ। ইপিনে দোকানত আহিলোঁ। দোকানত বেগ ল'লোঁ, কিবা কিবি ল'লোঁ আৰু অলপ। দোকান ইপিনে সিধা ৰাজহুৱাভাৱে আমি সিধা দেই। সিধাটো মানে একো চাচোন সাপ এইবোৰ মানে মিছা সাপ সঁচাকৈ নহয়, কিন্তু বহুত ভয় লাগে।